পৰ্বত ভৈয়াম কৃষ্টি বিকাশ কেন্দ্ৰৰ মই কৰিছো প্ৰদান সুখী হওক তোমালোকৰ যুগ পণ্ডিত পৱৰ তুমি বিদ্যা বিশাৰদ একো নীতিয়ে নাই তোমাৰ বিবাহ যদিও বা দৈব্যৰ নিবন্ধিত কৰ্ম পৃথিৱীৰ চিৰন্তন নীতি অনুসৰি তোমাক এই উপযুক্ত পাত্ৰ ভাবি মোৰ এই আজলি ভনীতি কৰিছো অৰ্পণ তোমাৰ সেই অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীতি কোনোদিন বঞ্চিত নহয় ধনী দৈব্যকী উচ্চ বংশুদ্ধ বা কংসৰ ভগিনী তই ৰাখিব লাগিব তই কংসৰ সন্মান অজ্ঞান স্বামীক তই কৰিবি ভক্তি পালন কৰোঁতে তোক শৈশৱৰ পৰা যদিও বা কৰ্তব্যৰ তাৰণাত পৰি ৰোহ বাক্য মই কৰিছিলোঁ প্ৰয়োগ আজি এই বিদায়খনত দাদাৰ মুখলৈ চাই সকলো পাহৰি ব'লা যাত্ৰাহে কৰিব উত্তম আজি মই নিজেই ৰথৰ বাঘ ধৰি ধৰি আগবঢ়াই দি আহি পুলত মাছ মহাৰাজ আজি বসুদেৱ দৈব্যকীৰ শুভ মিলনত স্বৰ্গৰ দেৱতাই আনন্দ উপভোগ কৰিব লাগিছে হয় মহাৰাজ আপোনাৰ বলি দৈব্যকী অতিকে সৌভাগ্যৱতী বল ভগী কি আচৰিত সাৱধান সাৱধান কংস এই দৈত্যকীৰ বিয়া পাতি মহাসভা নহয় আগুন পাহৰা যি মূৰ্খ কংসই সেইটো স্নেহৰ দৈত্যকী গৰ্ভজাত অষ্টম এই মূৰ্খ সংহাৰ কৰিবতো আৱনি পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে শুনাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো আইকালীন কালকেতো হৰণ প্ৰস্তুত মহাৰাজ ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দৰ উৎপত্ত পূজা তলব নবী নৃত্য নৃত্য মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা জগাই যতে পোৱা আৰু শুনা বলিয়া জোতাৰ হাতী জোৰে জোৰে আনি মেলি দিয়া পূজা সমুদ্ৰ আনন্দৰ উৎসৱ ধ্বংসাৰ ধুমুহা হেৰানিগল শুনি নামে কাংপাতি সকলোৱে দৈব্যবাণী স্পষ্ট চিৰতে মাতি আনে মহাৰাজৰ হিৰে ধৰি ৰাজাজ্ঞা ধ্বংস কৰা বধ কৰা যাকেই যাতে পোৱা ধন্য ধন্য কালাকাত ধন্য মোৰ কানালিগঞ্জ
বসুদেৱ নতুন নীতি আৰু স্নেহৰ ঘনী দৈত্যকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলা নহয় অচিৰতেই মাতি আনে কংসৰ মৰণ হিয়া ভৰা আনন্দ দি কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতেই মাতি আনে কংসৰ মৰণ হেৰা কি কৰিবা অৰ্মিতত গৰল উঠি বেছ কথা সেই হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো কিমান সহজ নাই 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 মমতা দি আছে যত মানে বিষত দিলো সকলোকে এই মুহূৰ্ততে সম্বন্ধ সম্বন্ধ দলিয়াই জগতে দৈৱকী কৰিছিল যে মুক্ত হ'ব খোজে মোৰ মৃত্যুৰ দুৱাৰ মোক বাধা নিদিব খোজে ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰিখ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাজ্যক মই দিয়ে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় নাই তোৰ কোনো অপৰাধ অপৰাধী নোহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংস কোনে জানে কোনে কৰে কিবা অপৰাধ বলে ক'বলৈ কিবা আছে মোৰ ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে হওক সীমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নী নিজৰ মৰণকো ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলতাই সঁচা বসুদেৱ ৰজা মই যেনেই ইচ্ছা তেনেই বিধান দৈৱকীক কৰিম সংসাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন সাজু হা বিভাজিত এই মৃত্যুৰ কাৰণে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত হওঁ আগন্তুক মৰণৰ শব্দবহে লিখা জীৱা দৰে তুমি কুপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাত পৰজুৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ পাণ ভিক্ষা দৈৱকীৰ পাণ ভিক্ষা মানে যে কংসৰ মৰণ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব একে একে আনি হত্যা কৰি ভগিনী সন্তান নিষ্কণ্টক হ'বা তুমি চিৰকাললৈ
পাৰিবানে তুমি প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপো আপত্তি তোমালৈ চাই মুক্তিদান দিব পাৰো ধনীদৈত্য শক্তিধৰ নৰপতি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে প্ৰতি মুহূৰ্ততে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা মই মিছা কথা নকওঁ কদাপি সাক্ষী কৰি যাদৱৰ উপাস্য দেৱতা স্পৰ্শ কৰি নৱপত্নীৰ শিৰৰ তিলক চব জ্ঞান সুস্থ শৰীৰে কৰিলো মই ভীষণ প্ৰতিজ্ঞা পানন্দেও প্ৰতিজ্ঞা পালিম দেৱী প্ৰতিষ্ঠিত এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ চিৰনেত্ৰী নকীৰ নিজ সন্তানৰ স্নেহ নিজকে কৰাগৈ প্ৰস্তুত ধন্য ধন্য কালকেতু ধন্য মোৰ খানালিগণ দিবলৈ তোমাৰ হাতত লোৱা ৰাজন হত্যা কৰি ভগিনী সন্তান নিষ্কণ্ঠ হোৱা তুমি চিৰদিনলৈ সঁচাই মহন্ত তুমি মোৰ পৰম নাচোন বাৰু এই কণমানি শিশুটোক কালৰূপী কংসৰ হাতলৈ ঠেলি দি ধনী দৈৱকীয়ে কেনেদৰে ঘটাইছে জীৱন কি কম ৰাজন 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি লবিছিল পুত্ৰ ৰত্ন হৈ আনন্দিত কিন্তু বুকু চিৰি আনিলো ফুলাৰ কেঁচুৱা কৰিছিল কতনো মোক অনুনয় বিনয় সত্য ৰক্ষাৰ হেতু পিছলৈ মই নাচালো ঘূৰি অৱশেষত পিছলৈ ঘূৰি চাই দেখিলো গুৰি কটা বৃক্ষ সদৃশ পৰি আছে দব্বকী ধূলিত বাগৰি সেই দৃশ্য নন্দনে নব নৃত্য কৰে কৰে 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 प्रथमे अष्टमे प्रथम साहब महाराज ভালদৰে গণনা কৰিছ প্ৰথমে অষ্টমে প্ৰথম সাহব মহারাজ ভালদৰে গণনা কৰিছ হেতু মহারাজ চাৰিওফালে পথু আপোনাৰ কিতাপ উদ্গঠিত আপোনাৰ প্ৰধান শত্ৰু তীব্ৰ ষড়যন্ত্ৰ তোমালোকে মষিমূৰ কৰিব লাগিব কোৱা পাৰিবা পাৰিম নিশ্চয় উত্তম এতিয়াৰ পৰা তেন্তে গৈ সকলোৱে নিত্য নতুন কৌশলত নিজকেই কৰাগৈ প্ৰস্তুত প্ৰয়োজন অতি ভীষণ ঘটনা মহাপৰাক্ৰমী কংস মহাৰাজৰ ভাগ্য চকৰিত সংঘাত মিলিছে সামান্য শিশুৰ হাতত কংসৰ মৰণ এইবোৰ দুৰ্বল মনৰ ধাৰণা নহয় পুতনা ই দৈব্যবাণী স্পষ্ট ঘোষণা সেই দৈব্যবাণীৰ বিফলৰ হেতু লাগে মোক প্ৰচুৰ প্ৰস্তুতি
মায়ায় আধার তুমি বুদ্ধিত চাতৰি হয় যদি তোমাৰ সেই বিহস্তন দানে বিনা দিব লাগিব চিৰশত্ৰুৰ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কোৱা পাৰিবা কোনো কিন্তু নাই পুতনা ই মোৰ অনুৰোধ নহয় ই মোৰ ৰাজ আদেশ যদি পাৰা যথেষ্ট পুৰস্কাৰে পুৰস্কৃত হবা মথুৰাৰ অৰ্ধৰাজ্য কিংবা কংসৰ ৰাজমুকুট যাকাই বিচৰা তাকাই পাবা তালাকেতো আজিলৈ ৰাজসভা ইমানতে ভংগ কৰা হ'ল বলা Don't put me here,
উপায় দব্বকি কি উপায় রক্ষা করি বন্ধ করে জানিস মৃত্যুঞ্জয় অমর বকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা তুমি গকুলৰ নন্দৰজাৰ গৃহত উপদিশে যোগময়া যশোদা কণ্ঠ মেলা আছে সকলো যোৱা শিক্ষা সমগ্ৰ সুযোগ আনাগৈ পুত্ৰ যোৱা দুষ্ট আছে বিধতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰে দিয়া দেৱী পুত্ৰক মোৰ দেৱৰ নিৰ্দেশ মতে খোজ লওঁ এতিয়াই গকুলৰ ফালে দিয়া দব্বকি দিয়া দেবী এটা দেবর নির্দেশ সকলো ঘটনা বাহুকীয় উপজাচি লগে লগে মোৰ খেলা মেলি আহে সত্য ধৰি স্পৰ্শৰাই দৃষ্টি মোৰ বিন্দু মাতো গাত কন্যাই হোক এই দৈবকীর অষ্টম সন্তান দে দৈবকীকে চোৱা দে
কাল শিশুৰ তেজেৰে আজি কংসই বহুদিনীয়া বিয়া পলোৱা দে দৈৱকী তোৰ কেঁচুৱা দে দাদা তোমাক ইমান নিষ্ঠুৰ হ'বলৈ নিদিওঁ তোৰ একো বক্তব্য মই শুনিব বিচৰা নাই দে ভালে ভালে তই কেঁচুৱা দে মূৰৰ ওপৰত হাত পুহি কংসই কেতিয়াও ৰং চাব নিবিচাৰে দে দৈৱকী তোৰ কেঁচুৱা দে নিদিওঁ দাদা এটি তই সতি শিশু ডিঙি চেপি তুমি হত্যা কৰিলা তেতিয়াতো মই তোমাক অলপো বাধা দিয়া নাছিলো দাদা আজি আজি এই ছোৱালীটিৰ পাত আচল ভাতি মই ভিক্ষা মাগিছো দিয়া মোক কইনা কেঁচুৱা দে কেঁচুৱা দে তুমি দেখোন স্পষ্ট মূৰ্তি হৈ চাই থাকিলা আৰু খন্তেক সৌবৈদ্য ভূমিলৈ চাই থাকা তোমাৰ এই কন্যা শিশুটিয়ে কিদৰে কংসৰ হাতত ইহলীলা সম্বৰণ কৰে দেৱতা কাম ৰাজন এই দুই চকুৰে নিমিষ নমৰাকৈ ছয় পুত্ৰৰ মৰণ চাইছিলো তখন নতুন সৃষ্টি খন্তেকতে ধ্বংসলীলা দেখা পাইছিল আজিও ঠিক সেইদৰে চাম ৰাজন এই বসুদেৱ তাৰ বাবে সদায় প্ৰস্তুত দেৱতা দৈত্যৰ মানৱ চাওঁ আজি এই কন্যা শিশুটি কোনে কংসৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে